নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰশুনি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। আজি আমি আঠখেলীয়া নামঘৰলৈ যাম বুলি ওলাইছোঁ। এয়া মোৰ ভণ্টি। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পলম নকৰি আমি গৈ থাকোঁ। আপোনালোকক দেখাবলৈ সকলো চেষ্টা কৰিম। যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। এয়া আমি সোমাইছোঁ দোকানত কিয় সোমাইছোঁ সেইটো পাছত ক'ম বাৰু। তেল ডিপুত তেল অলপ ভৰাই ল'লোঁ। এয়া পালোহি আৰু আমি গৈ আছোঁ লাহে লাহে। গেট পাইছোঁহি। আজি ভাদ মাহৰ গতিকে নামঘৰ ৰেডি হ'বই। গাড়ী পাৰ্কিং কৰিবলৈ আমি গৈ আছোঁ। ইমান গাড়ী ৰখাবলৈ আমি জেগা বিচাৰি পোৱা নাছিলোঁ। তাতে আজি বতৰটো বহুত ৰ'দ দিছে। সেয়া আমি পাইছোঁহি, গৈ আছোঁ। দেখিছেনে কিমান মানুহ আজি নামঘৰত। দেখিলে গৰমত বোলে এজনী আমাৰ সিজি গৈছে। আমি চেনেল খুলি ল'লোঁ। বলক তেনে আমি ভিতৰলৈ সোমাই যাওঁ। এয়া চাকি তুলি ল'লোঁ, ভৰি ধুই লৈছোঁ। আমি চাকি জ্বলাবলৈ গৈছোঁ। কিমান চাকি দেখিছেনে? দেখিয়ে গৰমটো এইফালে আছে আঠখেলীয়া নামঘৰৰ পুখুৰীৰ মাজত ইমান ধুনীয়াকৈ কৃষ্ণ আমি প্ৰসাদ ল'বলৈ লাইন পাতি আছোঁ। আমি গৰমত সিজি গৈছোঁ। থেংক ইউ। যাওঁ দে আকৌ আহিম কেতিয়াবা। গাড়ী চব পালোহি আৰু এতিয়া হাম ঘৰ যাত আহে। ইমানেই ভোক লাগিছে, ৰাতিপুৱাই অহা একো এটা খোৱা হোৱা নাই। এইফালে গেটৰ ওচৰতে পালোঁ এখন দোকান। তাতে ভাবিলোঁ লুচিকে খাই যাওঁ। বাকী মই লুচি নাখালোঁ বাৰু, ইহঁতে খালে, মই ৰুটি খালোঁ। এইফালে গৈ আছোঁ, এতিয়া ঘৰমুৱা হৈ গৈ আছোঁ। ব'লক আপোনালোককো দেখাই গৈ আছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে জনাব বুলি আশা থাকিল। এয়া আমি তিতাবৰ পাই গ'লোহি। এতিয়া বেছিকণ নাই আৰু ঘৰ পাবই হ'ল। আজি নামঘৰত বস্তু ৰাখি নিলো। গ'ত এতিয়া আমি ঘৰ পালোহি। এতিয়া নামিব লৈছোঁ। মাই গড, ইমান গৰম। মাই গড। এতিয়া আমি ঘৰ পাই গ'লোহি। ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে জনাব। লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব।